সো হেল্ল' ফ্ৰেণ্ডছ মই কেতিয়াও ফ্ৰডৰ ওপৰত ভিডিঅ' বনোৱা নাই আজিকালি বহুত ফ্ৰড হৈ আছে OTP দ্বাৰা ফ্ৰড হৈ আছে ইমেইল দ্বাৰা ফ্ৰড হৈ আছে আৰু এটা নতুন ফ্ৰড মানে নতুন হয়তো পুৰণি হৈছে মোৰ তাত 2-3 বাৰ এতিয়ালৈ আহি আছে ফ্ৰডটো মানে কি এইটো আহি আছে বলক দেখুৱাই আছোঁ মোৰ যোনটো ন'টিফিকেশ্যন বাৰ আছে সেইটো মই স্লাইড কৰি টানি দিওঁ তাৰপিছত মই দেখুৱাই আছোঁ মই ইয়াতে দেখুৱাই আছে ইউ হেভ অন फोनपे रिवॉर्ड अपने पुरस्कार को दावा करने के लिए क्लिक करें अब क्लिक কৰিব দি আছে মই এইটো ক্লিক কৰোঁ আগত আৰু পেজটো মোক খোল খাই আছে ইয়াতে ফোনপে আছে মেৰি কিছুমান আছে আৰু এখন স্কেচ কৰিব দি আছে কাপটো আৰু ক্লিক নাও ইজ ক্লেম ইট বলো স্কেচ কৰি লওঁ আৰু ইয়াতে দেখাই আছে দেখুৱাই আছে ইউ ওৱান 890 টকা ইয়াৰ আগত আহিছিলে মোৰ 1800 কিমান টকা আহিছিলে মই এইটো ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু বাৰেপতি অহা কাৰণে ভিডিঅ' বনালোঁ ইয়াতে দেখাই সেন্ড মানি ইন ইউৰ বেংক একাউণ্ট মানে এইটো পইচা মোৰ বেংকত সোমাবলৈ টিভিও দিছে সেন্ড কৰিব দিছে এইটো বলক সেন্ড কৰি চাওঁ আৰু মোৰ ফোন সেন্ড কৰাৰ লগে ফোনপে মোৰ এপছটো খুলি গৈছে ক্লিক কৰি লওঁ ইয়াতে যিটো মোৰ ফোনপে পিন আছে এইটো মানে কি পাছৱৰ্ড লগোৱা আছে এইটো খুলি লওঁ আগত খুলিলোঁ আৰু ফোনপে ডাইৰেক্ট এপছটো অন হৈ গ'ল আৰু ইয়াতে মমতা নামত আহিছে 890 আহিছে আৰু মোৰ যোনটো ফোনপে লক লগোৱা আছে এইটো খুলি লওঁ ইয়াতে আহিছে সেন্ড বুলি আহিছে সেন্ডত মই ক্লিক কৰি দিছোঁ আৰু মোৰ ইয়াতে পিন মাৰিব অপশ্যনটো আহি আছে যিটো আমাৰ গোপনীয় পিন থাকে 4টা বা 6টা যিমান থাকে সেইটো আহি আছে সো ইয়াতে মানে কি মই যদি এটা সেন্ড কৰি দিওঁ মোৰ যোনটো অৰিজিনেল মানে কি পিনটো মাৰি সেন্ড কৰি দিওঁ আমি কাৰোবালৈ পইচা পঠাওঁ মই যদি এটা পিন মাৰি দিওঁ তেতিয়া পইচাটো মোৰ একাউণ্টত নাহে মোৰ একাউণ্টৰ পৰা মানে যোনটো একাউণ্টৰ পৰা এইটো আহিছে লিংকটো তাৰ একাউণ্ট যোনটো মমতা নামত আছে সেইটো একাউণ্টলৈ গুচি যাব সো আপুনি ভুলতো এইটো ক্লিক নকৰিব আৰু OTPটো আপোনাৰ যেতিয়া ৰিচিভ কৰিব কোনো আপোনাৰ দৰকাৰ নাই আপুনি পিন মাৰিবৰ কাৰণে ৰিচিভ হ'লে অট'মেটিক আপোনাৰ একাউণ্টত সোমাব আৰু আপুনি কাক পঠাব হ'লেহে পিন লাগে আৰু এইটো যদি মই পিনটো মাৰি দিওঁ তেতিয়া মোৰ একাউণ্টৰ পৰাহে 890 টকা কাটি যাব সো ফ্ৰেণ্ডছ সেইকাৰণে আপুনি এইটো ক্লিক নকৰিব আৰু এইটো ন'টিফিকেশ্যন আপোনাৰ তাত আহে আপুনি ভুলতো এইটো সেন্ড নকৰিব আৰু আপোনাৰ যে এইটো আহে ইগন'ৰ কৰি দিব বা কাটি দিব ধন্যবাদ ফ্ৰেণ্ডছ